হেল্ল' এভৰিৱান, মই প্ৰণীতাই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মিচিং ৰান্ধনি মা নামৰ অন্য এটি ব্লগলৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। কেইবাদিনৰ মূৰত আজি ব্লগটো বনাবলৈ আৰম্ভ কৰিছোঁ। এইকেইদিন ভিডিঅ' বনাব পৰা নাছিলোঁ কাৰণ দহি বটা অৰ্ডাৰ বহুত কেইখন আছিলে। ভিডিঅ' বনাই থাকিলে দহি বটা নহয়, সেইকাৰণে এইকেইদিন ভিডিঅ' বনোৱাই নাই। আজি ভাবিলোঁ ভিডিঅ'টো বনাওঁ। এতিয়া বাজিছে গধূলিৰ 7:30 আৰু মোৰ কিছুমান ভিউৱাৰ্ছে এটা ৰেচিপি খুব ৰিকুৱেষ্ট কৰি আছিলে, সেইকাৰণে ভাবিলোঁ আজি শ্বেয়াৰ কৰি দিওঁ আৰু ভিডিঅ' এটাও বনোৱা যাওক বুলি ভাবিলোঁ। এই ৰেচিপিটোনো কি হয় আপোনালোকক দেখাম। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। তেনেহ'লে বলক আজিৰ ব্লগটো আৰম্ভ কৰোঁ। আজিৰ ৰেচিপিটো হৈছে মিচিঙৰ ট্ৰেডিশ্যনেল ডিছ। এইটো হৈছে আমনৈ। এই আমনৈটো বনাবলৈ মই লৈছোঁ শুকান বৰালি মাছ। এয়া ধোঁৱা চাউত শুকোৱা বৰালি মাছ হয়। এয়া বনাবলৈ আমাক লাগিব খুদু চাউল আৰু লগতে লৈছোঁ দালি। দালিটো অপশ্যনেল হয়, কিন্তু দালি দিলে খাবলৈ খুবেই টেষ্টি হয়। আৰু লগতে লৈছোঁ জলকীয়া, থেতেলিয়াই লোৱা আদা নহৰু 1 চামুচ, থেতেলিয়াই লোৱা কেঁচা হালধি 1 চামুচ আৰু দুটামান শুকান জলকীয়া লৈছোঁ। আমনৈখিনি বনাবলৈ মই কেৰাহীত পানী দি দিছোঁ। পানী অকণমান বেছিকৈ দিব। ইয়াতে নিমখ 1 চামুচ দি দিছোঁ। লগতে থেতেলিয়াই লোৱা কেঁচা হালধিখিনিও দি দিছোঁ। এতিয়া ইয়াতে তিয়াই ৰখা দালিখিনি এড কৰি দিছোঁ। দালিখিনি আপোনালোকে কুকাৰতো বইল কৰি দিব পাৰে। দালিখিনি আধা সিজালৈকে মই ঢাকোন লগাই থৈ দিম। দালিখিনি আধা সিজা হৈ গৈছে। এতিয়া ইয়াতে এড কৰিম জলকীয়া আৰু লগতে থেতেলিয়াই থোৱা আদা নহৰুখিনিও এড কৰি দিম। আপোনালোকে জলকীয়াৰ সলনি জালুকো দিব পাৰে, কাৰণ এই চব্জিত জালুক দিলে খাবলৈ খুবেই ভাল লাগে। এইখিনি ভালদৰে উতল অহালৈকে ঢাকোন লগাই থৈ দিম। এইখিনি ভালদৰে উতল আহি গৈছে। এই চব্জিখনত আপোনালোকে কোমলীয়া ঔটেঙাও দিব পাৰে, নহ'লেও খৰিচাৰ আচাৰো অকণমান দিব পাৰে। এতিয়া মাছখিনি মই ইয়াতে দি দিছোঁ। আপোনালোকে যদিহে মাছখিনি এনেদৰে দি খাই বেয়া পায়, তেতিয়াহ'লে তেলত ভাজি ল'ব। এতিয়া ইয়াতে এড কৰি দিছোঁ খুদু চাউলখিনি। আপোনালোকে খুদু চাউলখিনি দিওঁতে গেছৰ ফ্লেমটো ল' কৰি ৰাখিব, নহ'লে কেৰাহীত লাগি ধৰিব। আমনৈখিনি যেতিয়া সিজিব তেতিয়া জোলখিনিও ডাঠ হৈ আহিব। সেইকাৰণে মই পানী অকণমান বেছিকৈ দি দিছোঁ, পাছত এনেও শুকাই যাব। এইখিনি মই 10 মিনিটমান মিডিয়াম ফ্লেমত সিজি থাকিব দিম। আমনৈত তেল মাৰিবলৈ মই হেতাখন গৰম কৰি লৈছোঁ। মোৰ ওচৰত তৰকা পেন নাই, সেইকাৰণে মই ষ্টীলৰ হেতাতে তেলখিনি দি গৰম কৰিম। হেতাখন গৰম হৈ গৈছে। এতিয়া ইয়াতে মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হৈ গ'ল। ইয়াতে শুকান জলকীয়া দুটা দি দিছোঁ। জলকীয়াৰ সলনি আপোনালোকে পাঁচফোৰণ নহ'লেও থেতেলিয়াই লোৱা নহৰুও দিব পাৰিব। এই তেলখিনি এতিয়া আমনৈৰ ওপৰত এনেদৰে দি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে, কিন্তু এনেদৰে দিলে খাবলৈ খুবেই টেষ্টি হয় আৰু গোন্ধটো বহুতেই ভাল লাগে। সেইকাৰণে মই এনেদৰে দিওঁ। আজিৰ আমাৰ আমনৈখিনি হৈ গৈছে। শেষত ধনিয়া অকণমান ছিঙি দি দিছোঁ। ধনিয়াখিনি দি গেছটো অফ কৰি দিছোঁ। আৰু লগতে শুকান মাছৰ চাটনি বনাম বুলি ভাবিছোঁ। এই চাটনিকণ বনাবলৈ কেৰাহীত নিমখ অকণমান দি দিছোঁ আৰু লগতে শুকান শিঙি মাছ কেইটামান দি দিছোঁ। আপোনালোকে মাছখিনি তেলতো ভাজি মেলি দিব পাৰে, কিন্তু মই তেলত ভাজা নাই, নিমখ অকণমান দি এনেদৰে দি দিছোঁ। লগতে জলকীয়া এটা দি দিছোঁ, কেইফুটামান নহৰু, কেঁচা হালধি 4 টুকুৰা, লগতে আদা দি দিছোঁ। এইখিনি মই ল' ফ্লেমত 5 মিনিটমান ভাজিম। মাছখিনি ভজা হৈ গৈছে। এয়া দেখিছেনে? উতলা গৰম পানীত মাছখিনি তিয়াই ৰাখিছিলোঁ, সেইকাৰণে ভিতৰৰ মাছৰ কাঁইটবিলাক এনেদৰে ওলাই আহিছে, দেখিছেনে? এইখিনি ভজা হৈ গৈছে। এতিয়া গেছটো অফ কৰি দিছোঁ। শুকান মাছৰ চাটনিকণ বনাবলৈ অকণমান ধনিয়া ছিঙি কুন্দুনাতে দি দিছোঁ। লগতে পুৰি লোৱা জলকীয়া, নহৰু, আদা, হালধি গোটেইখিনি ইয়াতে কুন্দুনাতে দি দিছোঁ। লগতে ভাজি লোৱা শিঙি মাছখিনিও এড কৰি দিছোঁ। মাছখিনি দিয়াৰ আগতে আপোনালোকে কাঁইটবিলাক গুচাই ল'ব। গোটেইকেইটা মাছৰ কাঁইট গুচাই কুন্দুনাত দি দিলোঁ। এতিয়া ভালদৰে পিচি ল'ম। এই চাটনিকণ বহুত বেছি গুড়ি নকৰোঁ, অকণমান গোটা হৈ থাকিলে খাবলৈ ভাল লাগে। এয়া ৰেডি হৈ গ'ল। এতিয়া মই ভাতৰ লগত টেষ্ট কৰিম। টেষ্ট কৰি আপোনালোকক জনাই আছোঁ। আৰু এয়া শুকান বৰালি মাছৰ লগত আমনৈ। এই আঞ্জাটো আগৰ দিনৰ ককা আইতাহঁতি এনেদৰে খুদু চাউলৰ লগত শুকান মাছ বনাই খাইছিলে, দালিৰ নিচিনা।
দালি মিচিংসকলে আগতে খোৱা নাছিলে, এনেদৰে দালিৰ দৰে বনাই খাইছিলে, কিন্তু এই আঞ্জাটো মই নিজৰ ষ্টাইলত বনাইছোঁ। আজি আমাৰ শুকান মাছৰ চাটনি আৰু শুকান বৰালি মাছৰ লগত কুডু চাউলৰ আঞ্জাখন ৰেডি হৈ গৈছে। এতিয়া মই টেষ্ট কৰিম। খুবেই ভাল লাগিছে। আপোনালোকেও এনেদৰে বনাই খোৱা নাই যদি এবাৰ বনাই খাই চাব। বনাই খাই কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যোনে যোনে খাইছে সেই সকলোটো গমেই পায় কিমান টেষ্টি হয়। আপোনালোকে যদিহে কেতিয়াবা বনাই খায় তেতিয়াহ'লে কুমলীয়া ঔটেঙা থাকিলে কুমলীয়া ঔটেঙা দি দিব, নহ'লেও খৰিচাৰ আচাৰ অকণমান দি দিব, লগতে জালুক 1 চামুচ দি দিব। খুবেই ভাল লাগিব তেতিয়া। এতিয়াও ভালেই লাগিছে, তেতিয়াহ'লে খাই লওঁ। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি ৰাতিপুৱাৰ পৰা ব্লগটো বনাবলৈ আৰম্ভ কৰিছোঁ। কালি ৰাতি ভাত পানী খাই আজৰি হৈ ভিডিঅ' নকৰিলোঁ। এতিয়া বাজিছে 7:30। গা পা ধুই আজৰি হৈ ঘৰ চৰ সৰা মোচা কৰিলোঁ। আৰু এতিয়া আমি ৰাতিপুৱা কি খাওঁ আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। আপোনালোকে যদিহে খাব বিচাৰে তেতিয়াহ'লে খাব পাৰিব। এই বস্তুটো হৈছে ত্ৰিপলা। ভাল হয়, আমাৰ খোৱা এমাহমানে হৈ গ'ল। স্কিনৰ কাৰণেও ভাল আৰু চুগাৰৰ কাৰণেও খুবেই ভাল। আৰু চুলিৰ কাৰণে ক'বই নালাগে, চুলিৰ সৰা বন্ধ হয় আৰু নতুনকৈ চুলি গজে। আৰু ভালকৈ মই ক'বলৈ নাজানো, আপোনালোকে নিজে আয়ুৰ্বেদিকত গৈ মেলি সুধি চাব পাৰে। আয়ুৰ্বেদিক দোকানবিলাকত পায়। এইটো কেনেদৰে কিহৰ লগত বনাই খায় আপোনালোকক দেখাম, চাই থাকিব। এইটো হৈছে ত্ৰিপলা। ইয়াতে আমলখি আছে, শিলিকা, ভোমোৰা গুটি, এইবিলাক চব মিক্স কৰি মেলি এনেদৰে বনাইছে। দেখাই দিছোঁ আপোনালোকক। এয়া পাউডাৰ নিচিনা। এই বস্তুটো আপোনালোকে হাতত অকণমান উলিয়াই মেলি পাউডাৰ নিচিনাও এনেকৈ চেলেকি মেলি খাব পাৰে, কিন্তু আমি এনেদৰে নাখাওঁ। 1 চামুচত কুহুমীয়া পানী 1 গিলাচ মিক্স কৰি মেলি এনেদৰে খায়, মানে এনেদৰে খাওঁ আমি। খুবেই ভাল হয়। মোৰ বহুত দিনৰ পৰা চুলি সৰি আছিলে, এতিয়া চুলি সৰা বন্ধ হৈ গ'ল। ৰাতিপুৱা চাহ নাখালেও হ'ব, চাহৰ ঠাইত আপোনালোকে এই ত্ৰিপলাটো খাব পাৰে। স্বাস্থ্যৰ কাৰণেও ভাল হয়। এয়া দেখিছেনে? তেতিয়াহ'লে মই খাই লওঁ। টেঙা হয়, ৰাতিপুৱা টেঙা খাব লাগে। আজিৰ ৰাতিপুৱাৰ আহাৰত আছে ৰুটি, লগতে কঁঠালৰ আচাৰ। খাই খুবেই ভাল লাগিছে, তেতিয়াহ'লে খাই লওঁ। গাইজ, পাৰ্চেল এটা আহি পাইছে। মিছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, আনবক্সিং কৰাই নাই, এইমাত্ৰ আহি পাইছে। এয়া আনবক্সিং কৰি আপোনালোকক দেখাম, চাই থাকিব। এয়া হৈছে জুৱেলাৰী, আপোনালোকক খুলি দেখাই আছোঁ। এয়া দেখিছেনে? দুযোৰ ফুলি আছে। কেনেকুৱা লাগিছে জনাব। আৰু আপোনালোকে যদিহে ল'ব বিচাৰে মিছ'ত গৈ মেলি চাব পাৰিব। আৰু এটা পাৰ্চেল আহি গ'ল, এইটো আনবক্সিং কৰি দেখাওঁ আপোনালোকক। এইটো ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ। এইটো জুৱেলাৰীয়ে হয়, বহুত বেছি দাম লোৱা নাই। আপোনালোকে যদিহে ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰিব। 85 মান লৈছে। বহুত ধুনীয়া আছে বস্তুটো। ইয়াৰ কাণফুলিযোৰ এনেকুৱা বহুতেই ধুনীয়া। আপোনালোকক পিন্ধি দেখাইছোঁ, কেনেকুৱা লাগিছে জনাব। মজা আছে। হেল্ল' গাইজ, ৰুটি খাই আজৰি হ'লোঁ। এতিয়া কাম নাই, আছে দহি বাতিব আছে। আজি মই আপোনালোকক চাদৰৰ আগটোত থকা সূতাৰে কেনেদৰে দহি বাতিব পাৰি তাৰে ভিডিঅ' এটা আপোনালোকৰ আগত লৈ আহিছোঁ। অকণমান টান হয়, কিন্তু দেখিবলৈ বহুতেই ধুনীয়া হয়। আজিৰ দহি বাতিবলগীয়াটো এইটো নুনি চাদৰ হয়। এইটো কাটিব লাগিব, কাটি মেলি সূতাডাল গুচাব লাগিব। মাজতে কাটি মেলিও গুচাই দিব পাৰে, কিন্তু সূতাটো নষ্ট কৰিবলৈ মন নাই মোৰ, সেইকাৰণে এনেদৰে উলিয়াই দিছোঁ। দিলে ওলাই যায়। চাদৰৰ সূতা এনেকৈ লাগি আছে, এনেদৰে মই গুচাই ল'লোঁ। একেবাৰতে গুচাই নিদিব, নহ'লে ওপৰৰ সূতাডাল ওলাই আহিব। সেইকাৰণে অকণমান অকণমান এইটো গুচাই মেলি থৈ দিব। এইটো অকণমান এনেদৰে লৈ মেলি অকণমান হাতেৰে পকাই দিব, পকাই মেলি এনেদৰে বান্ধি দিব।
যিসকলে কৰিব জানে সেইসকলৰ বাবে ইজি হয়, কিন্তু যিসকলে নতুনকৈ শিকিছে সেইসকলৰ বাবে অকণমান টান আছে। এই সূতাডাল যিমান লৈছোঁ এইটো জোখতে সিটো সূতাডালো এনেদৰে ল'ব, লৈ মেলি পকাই দিব, পকাই মেলি মেৰিয়াই দিব। বহুত বেছি পকাই নিদিব, নহ'লে চাদৰখন কোচ খাব। এনেদৰে বান্ধি লৈছোঁ। আৰু আপোনালোকে দহি বাটোতে সদায় 1 প্লাই সূতা ল'ব। এই সূতাটো দহি বাতিবলৈ বহুত ভাল হয়। এই দুটা এনেদৰে পাক এটা লগাই ল'ব, লগাই মেলি ইয়াৰ মাজতে সূতাডাল এনেকৈ ভৰাই দিব আৰু এইটো এনেদৰে টাইটকৈ বান্ধি দিব। আৰু সেই সূতা আৰু এইটো সমানকৈ এনেদৰে টানি এনেদৰে পকাই দিব। আৰু ইয়াৰ সূতাডাল যদিহে পকাওঁতে দিগদাৰ হয় তেতিয়াহ'লে বেজী এডালৰ সহায়েৰে এনেদৰে সূতাডাল উলিয়াই দিব। দেখিছেনে? এনেদৰে উলিয়াই এইটো সমান কৰি টাইটকৈ টানি দিব। এয়া এটা হৈ গৈছে, আৰু এটা আপোনালোকক বনাই দেখাম। এইটো ষ্টাইলত দহি বাতিলে অকণমান কষ্ট আছে, তথাপিও লোকৰ অৰ্ডাৰ, সেইকাৰণে এনেদৰে কৰি দিছোঁ। এয়া দুটা হৈ গৈছে। দহি বটা 3ডাল হৈ গ'ল। 3টাকৈ আপোনালোকক দহি বাতি দেখুৱালোঁ। এইটো সমানকৈ এনেদৰে কাটিব। এয়া যদিহে আপোনালোকে বুজি নাপায় তেতিয়াহ'লে কমেণ্টত জনাব, তেতিয়াহ'লে বাতি লওঁ। এয়া দহি বটা হৈ গৈছে, দেখিছেনে? টাইমটো 1 বাজিলে, ভাতো বনাব আছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। যদি ভিডিঅ'টো ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদিহে আপুনি মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব, তেতিয়া মোৰ নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাই যাব। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, তেন্তে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।